এই বন্ধুসকল সকলোকে আন্তৰিক শুভেচ্ছা জনাই আজিৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। বন্ধুসকলে জানে যে CM ত্ৰিপুলই যিটো ঘোষণা কৰিছিল ৬ তাৰিখত টকা দিব বুলি, সেই টকা দিয়াৰ যিটো নটিচ, যিটো আপোনালোকলৈ অহা মেছেজ অলৰেডিকে আহিবলৈ আৰম্ভ কৰিলে। আপোনাৰ একাউণ্টত আহিছে নে নাই চেক কৰক। আৰু যদি অহা নাই কি কৰিব লাগে আৰু কোনে কোনে চিলেকশ্যন পাব আৰু কোনে কোনে চিলেকশ্যন নাপায় আজিৰ এই ভিডিঅ'ত দেখাবলৈ মই যত্ন কৰিম। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল CM ত্ৰিপুলাৰ যিটো ঘোষণা আছিল, মুখ্যমন্ত্ৰীয়ে যিটো ঘোষণা কৰিছিল ৬ ফেব্ৰুৱাৰী যিটো টকা দেওয়ার কথা আছে, এই টকা একদম খাটাং পাব আপোনালোকে। কিন্তু সকলোৱে নাপায়। ইয়াৰ ভিতরে কিছুমান নাম কটা যাব, কিয়নো যিসকলৰ প্ৰফাইল গণ্ডগোল আছে সেইসকলে কিন্তু চিলেকশ্যন নাপায়। প্ৰফাইলটো আপুনি ভালকৈ চাওক, তাৰপিছতে আপুনি আপোনাৰ প্ৰফাইল যিটো আছে, আপোনাৰ যিটো CV আছে, আপোনাৰ যিটো প্ৰফাইল আছে, আপুনি প্ৰপাৰলি ভাবে আপুনি প্ৰফাইলটো ছেটআপ কৰিছে, তেনেহ'লে আপুনি 99.99% আপোনাৰ আপুনি সিলেকশন পাব। আৰু যিসকলৰ গণ্ডগোল আছে, আগতে এটা দিছিল পিছত এটা দিছিল আৰু কিবা কিবি গণ্ডগোল করছে, সিহঁতে কিন্তু নাপায়। তো আৰু এটা কথা হ'ল বন্ধুসকল, আৰু এটা কথা হ'ল যে মেছেজত যিসকলক সিলেকশন হৈছে সেইসকলৰ মোবাইলত ৫ ফেব্ৰুৱাৰীলৈকে কিন্তু মেছেজ আহিব, আপোনালোকে টেনচন কৰিব নালাগে। কোনোবাই কৈ আছে মেছেজ আহিব তাৰপিছত আকৌ কল কৰিবে, আপোনাক কল কৰিবও পাৰে নকৰিবও পাৰে, এইটো লৈ বহি থাকিব লাগে। আপোনাৰ যদি মেছেজ আহিছে আপুনি 100% কনফার্ম যে আপুনি সিলেকশন হৈছে। আপোনাৰ যিটো ডেট আছে এই ডেট লৈ আপোনাৰ যিটো ডিস্ট্ৰিক্ট সেই ডিস্ট্ৰিক্টত আপুনি যাব লাগিব। এইবুলি কিন্তু যোৱাবাৰৰ নিচিনা নহ'ব যে আপোনাক গুৱাহাটীলৈ মাতিব আৰু গুৱাহাটীলৈ মাতি কেনে খানাপাৰাত মিটিং দি তাৰপিছত আপোনাৰ হাতত চেকটো ধৰাই দিব। এইবুলি কোৱা হৈছে যে এইবাৰ যিটো টকা বিতৰণৰ প্ৰক্ৰিয়া এইটো অলপমান বেলেগ। সেইটো কথা কোৱা হৈছে যে কেইটামান ডিস্ট্ৰিক্ট একত্ৰিত হৈ, কেইটামান ডিস্ট্ৰিক্ট একলগ হৈ সেই ডিস্ট্ৰিক্টৰ মাধ্যমত এটা প্ৰগ্ৰাম কৰিব, তাতে ৪-৫টা ডিস্ট্ৰিক্ট একলগ হোৱাৰ পিছতে সেই যিবিলাক সিলেকশন হোৱা কেণ্ডিডেট আছে সকলোকে তাত মাতিব। তাৰপৰা আপোনালোকৰ হাতত চেকটো ধৰাই দিব। ৫ তাৰিখলৈ আপোনাৰ ধৈৰ্য ধৰিব লাগিব। আপুনি ভাঙি পৰিব নালাগে যে এতিয়া মেছেজ কিয় নাহিলে। ৫ তাৰিখলৈকে আপোনাৰ মোবাইলত মেছেজ আহিব পাৰে সিলেকশন প্ৰক্ৰিয়া মেছেজটো। বন্ধুসকল আজিৰ ইনফৰমেশ্যনখিনি ইমানেই আছিল। যদি ভাল লাগে থাকে প্লিজ লাইক শ্বেয়াৰ কৰিব, আৰু যদি নতুন হৈ থাকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব।